যেনেকৈ 60টা সমষ্টি নহয়, যদি হয় প্ৰমোদ বৰক 10 বাৰ নমস্কাৰ কৰিম। সবাই মাটির পাট্টা পাব। 1 নাম্বার এজেন্ডা এইটোই, সরকার আহা লগে লগে চাই থাকক মাটির পাট্টা পাই না নাপায়, না নালাগে মাটির পাট্টা। যদি নালাগে প্রমোদ বড়োর লগত যাও, যদি লাগে আমার লগত আহ। মাটির পাট্টা যদি নালাগে এইফালে গলে যদি লাগে এইফালে আমি তো দিয়া মানুষ, প্রমোটর নি দিয়া মানুষ। প্রমোট কি দিয়ে কোনোবা একজনক মাটির পাট্টা দিয়া মানে নিজৰ মাটিটো দিয়া নিচিনা লাগে, জানে যেন নিজৰ মাটিহে, নিজৰ মাটিটোহে ঠাক দিয়া নিচিনা লাগে। আমি বিফেবৰ লগত থাকি এই বিটিচিটো আমি বাচাব লাগিব। বিটিচি শেষ হ'বলৈ গৈ আছে। এই বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৰ কাৰণে কাম কৰিব লাগিব। কিন্তু আজি প্ৰমোদ বড়োৱে এনেকুৱা মনোভাৱ লৈ পেলাই সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আজি কাম কৰিব পৰা নাই, যাৰ ফলত বহুত বিজেপি কৰ্মী নেতাসকলে আমাৰ লগত যোগাযোগ কৰি আছে, সোমাই আছে। আজিও ভৈৰৱকুণ্ডত বহুত বিজেপি কৰ্মী আৰু UPPৰ কৰ্মী নেতাসকলে সোমাব বুলি মই গম পাইছোঁ। দিল্লীৰ দিছপুৰৰ পৰা পাৰ্মিশ্যন নালাগে, BTC লেণ্ড এণ্ড ৰেভিনিউ ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ কৰা হৈছে, BTCয়ে নিজাববীয়া দিব পাৰে। আগত আমি BTC চৰকাৰে যিমান মাটিৰ পাট্টা দিছে, দিছপুৰ বা দিল্লীৰ পৰা পাৰ্মিশ্যন আমি বিচৰা নাই, আমি নিজাববীয়া দিছে। চৰকাৰ অহাৰ পিছত আমি নিজাববীয়া আমি দিব। সবাই মাটিৰ পাট্টা পাব। 1 নাম্বার এজেন্ডা এইটোই, চৰকাৰ অহাৰ লগে লগে চাই থাকক মাটিৰ পাট্টা পাই না নাপায়, না নালাগে মাটির পাট্টা। যদি নালাগে প্রমোদ বড়োর লগত যাও, যদি লাগে আমার লগত আহ। মাটির পাট্টা যদি নালাগে এইফালে গলে যদি লাগে এইফালে আমি তো দিয়া মানুষ, প্রমোটর নি দিয়া মানুষ। প্রমোদ কি দিয়ে কোনোবা একজনক মাটির পাট্টা দিয়া মানে নিজৰ মাটিটো দিয়া নিচিনা লাগে, জানে যেন নিজৰ মাটিহে, নিজৰ মাটিটোহে ঠাক দিয়া নিচিনা লাগে, নিজৰ পকেটৰ পৰা পইচা ওলাই দিয়া নিচিনা লাগে। এই মানুহে কাম কৰে 1 নম্বৰত মাটিৰ পাট্টা দিয়া, কোনো কম্প্ৰমাইজ নাই, আমি দি আহিছোঁ আৰু দিব। যেনিবা আমিও বুজি পেলাই 60টা ডিমাণ্ড কৰিছে, 60টা সমষ্টি কৰিব লাগে বুলি। সিহঁতে ইহঁতেও আমাক খোলাখুলি ক'ব নোৱাৰে, আমিও খোলাখুলি ক'ব নোৱাৰে। ইহঁতেও জানে আমি বিচাৰাটো কি মতলবত বিচাৰিছে, ইহঁতেও অবজেকশ্যন দিব নোৱাৰে, আমি যে দিব ইচ্ছা নাই কি কনচেপ্ট। বুদ্ধিজীৱীসকলেও জানে, আমিও জানে, কিন্তু কথাটো ইনডাইৰেক্ট। যেনেকৈ 60টা সমষ্টি নহয়, যদি হয় প্ৰমোদ বড়োক 10 বাৰ নমস্কাৰ কৰিম। পইচা 60টা সমষ্টি বনাই পেলাই আলোচন আনা মানে এইটো একদম মানে ভৱিষ্যত ষ্টেপ, এইটো আৰু ৰক্ষা কৰিব নোৱাৰে। আপুনি অট'মেটিক মানে 20 বছৰ পিছত 30 বছৰ পিছত হ'লেও এইটো ছেপাৰেট ষ্টেট হৈ গ'ল এই BTCটো। এতিয়া কি কৰে মই যিমান জানে, এতিয়া আমাৰ দিনত 40-40টা সমষ্টি হয় না নহয়, 40টা সমষ্টিটো নমিনেটেড 6জন, এইটোকে দ্বাৰা দি এই চিডুলত সোমাইছে। নেপালী ভাষা নিচিনা, অসমীয়া ভাষা নিচিনা, বেংগলী ভাষা নিচিনা নেশ্যনেল লেংগুৱেজ স্বীকৃতি পোৱা এই বড়ো ভাষা, এইটোকে সিদিনা একত কৰি পেলাই এই ছেকেণ্ড লেংগুৱেজ হৈছে অসমত গাহৰি মাৰি পেলাই এনেকুৱা কৰি নেকি। বড়ো ভাষাটো সেইদিনা চুক্তি দিনৰ পৰাই, চুক্তিৰ পিছৰ পৰা বড়ো ৰাইটাৰ্ছসকলে বড়ো যিখিনি কিবা
কিবা কৰে ৰাইটাৰসকল আছে ভাল ভাল ইহঁতে সাহিত্য একাডেমি এৱাৰ্ড পোৱাটো আৰম্ভ হৈছে বড়ো ভাষাটো অসমীয়া নিচিনা নেশ্যনেল লেংগুৱেজ স্বীকৃতি পাইছে ইয়াত এই ষ্টেটত কিবা ছেকেণ্ড লেংগুৱেজ ফাৰ্ষ্ট লেংগুৱেজ থাৰ্ড লেংগুৱেজ নহয় এইটো নেশ্যনেল লেংগুৱেজ নেশ্যনেল লেংগুৱেজ সাধী ভাষা যেনেকৈ নেশ্যনেল লেংগুৱেজ হৈছে অসমীয়া ভাষা যেনেকৈ নেশ্যনেল লেংগুৱেজ হৈছে বেংগলী ভাষা যেনেকৈ নেশ্যনেল লেংগুৱেজ এই বড়ো ভাষাও এনেকুৱা পূৰা ভাৰতীয় ভাষা হিচাপে স্বীকৃতি পাইছে এই ইহঁতে চুক্তি কৰি পেলাই কিবা এই অসমত ছেকেণ্ড লেংগুৱেজ মামত ফাৰ্ষ্ট লেংগুৱেজ মামত ছেকেণ্ড লেংগুৱেজ মামত থাৰ্ড লেংগুৱেজ বুলি এইবিলাকৰ নামত গাহৰি বিৰাট ভুল ইয়াতেও আৰু গাহৰি খাব ইহঁতে চাই থাকি এই 60টা অনুষ্ঠিত হৈছে বুলি 60টাটো নহয় 60টা হৈছে বুলি যেতিয়া হ'ব 54টা সমষ্টি যেতিয়া হ'ব 54 প্লাছ 6জন নমিনেটেড এইটোকে লৈ 60 কৰি পেলাই আৰু বুৰ্বক বনাই দিব ঢোল বাজাই বাজাই গাহৰি খাব আৰু ইহঁতে ইমান বুৰ্বক বনাই এতিয়া পৰাই কৈ আছে 60টা সমষ্টি নহয় সমষ্টিটো 54 এই 6জন নমিনেটেড আমাৰতো 40টা সমষ্টি প্লাছ 46 এতিয়া ইহঁতে 14টা বঢ়াব 54টা সমষ্টি হ'ব এইটোকে প্লাছ 6 লিখি পেলাই 60 কৈ পেলাই একদম ঢোল বাজাই পেলাই আৰু গাহৰি মাৰি পেলাই খাব চাই থাকিব ইমান দুৰ্ভোগ হোৱা নাই মই কৈছে 60টা সমষ্টি হ'লে ছেপাৰেট ষ্টেট কনচেপ্ট হৈ যায়